মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ ওচৰত পঞ্চম শ্ৰেণী গণিত বিষয়ৰ পাঠ 2 কোন শীৰ্ষক পাঠটিৰ ওপৰত আলোচনা কৰিম। গতিকে তোমালোকে নিজৰ পাঠ্যপুথিত থকা পাঠ 2 কোন নামৰ এই পাঠটি ভালদৰে পঢ়ি লোৱা। ইয়াত থকা কথাখিনি তোমালোকে বুজি ল'লে এই পাঠটি শিকিবলগীয়া বিষয়সমূহ ভালদৰে বুজি পোৱাত সহায় হ'ব। এতিয়া এই পাঠটিৰ দ্বাৰা তোমালোকক কি শিকাবলৈ বিচৰা হৈছে সেই বিষয়বস্তুখিনিৰ ওপৰত মই তোমালোকৰ ওচৰত বিতংভাৱে আলোচনা কৰিম আৰু তোমালোকে এই ভিডিঅ'টি ভালদৰে চাই থাকিবা যাতে তোমালোকে বিষয়সমূহ বা দিশসমূহ ভালদৰে বুজি পোৱা। এতিয়া চাওঁচোন আমাৰ এই পাঠটিত থকা শিকিবলগীয়া দিশসমূহনো কি। এই পাঠটিৰ পৰা আমি শিকিব পাৰিম যে তল, কাষ, চুকৰ ধাৰণা, কোণৰ বিষয়ে জানিব পাৰিম। সমকোণ, স্থূলকোণ, সূক্ষ্মকোণৰ ধাৰণা পাম। কোণমান যন্ত্ৰৰ চিনাকি আৰু কোণমান যন্ত্ৰৰ সহায়ত আমি কোণ কিদৰে জুখিব লাগে বা কোণমান যন্ত্ৰৰ সহায়ত আমি কিদৰে কোণ আঁকিব পাৰি সেই বিষয়ে এই পাঠটিত আমি সুন্দৰভাৱে পঢ়িবলৈ পাম। গতিকে ছাত্ৰ-ছাত্ৰীসকল, আমি অকণো পলম নকৰি এই শিকনীয় দিশসমূহ জানি লওঁ। তল, কাষ আৰু চুকৰ ধাৰণা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কাষৰ ছবিখন দেখিছাই। এই ছবিখনৰ সহায়ত মই তোমালোকক তল, কাষ আৰু চুকৰ ধাৰণা দিবলৈ যত্ন কৰিম। ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক এই কাৰ চিনেৰে দেখুওৱা এই অংশটো হৈছে তল। কাষত আন এখন তলৰ ছবি তোমালোকৰ বুজি পোৱাত সহায় হোৱাৰ বাবে দেখুওৱা হৈছে। এতিয়া ছাত্ৰ-ছাত্ৰীসকল, এই যে দাগ দিয়া অংশসমূহ দেখিছা, এই অংশটোক কাষ বুলি কোৱা হয়। অৰ্থাৎ দুখন তল য'ত মিলিত হয় আৰু সেই অংশটোকে কাষ বুলি কোৱা হয়। গতিকে এই অংশটো তোমালোকে কাষ বুলি জানি থৈ দিয়া। এতিয়া মই তোমালোকক চুকৰ ধাৰণা দিম। গতিকে এই ছবিখনতে তোমালোকে এই অংশটো লক্ষ্য কৰিছানে? এই অংশটোক আমি চুক বুলি কওঁ বা চুক বুলি কোৱা হয়। য'ত দুটা বা ততোধিক কাষ লগ লাগেহি তেনে অংশটোকে চুক বুলি কোৱা হয়। এতিয়া ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে তল, চুক, কাষ এই বিষয়ে শিকিলা। মই তোমালোকৰ ওচৰত কোণৰ বিষয়ে আলোচনা কৰিম। কোণৰ বিষয়ে জনাৰ আগতে তোমালোকে দুটিমান আৰু কথা জানি ল'ব লাগিব আৰু সেই সম্পৰ্কে মই তোমালোকক এতিয়া দেখুৱাই দিছোঁ। তোমালোকে ভালদৰে চাই লোৱাচোন। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে তোমালোকৰ কিতাপখনৰ 18 নম্বৰ পৃষ্ঠাটোৰ এই দফাটোলৈ লক্ষ্য কৰাচোন। ইয়াত যে দিয়া আছে, সমতলৰ সেই অংশই আগুৰি থকা ক্ষেত্ৰবোৰ হ'ল সমতলিক ক্ষেত্ৰ। এই বস্তুবোৰৰ তলবিলাক কিছুমান সমতলিক আৰু কিছুমান বক্ৰতলিক, অৰ্থাৎ সমতল নহয়। সমতলিক আকৃতিবোৰ আঁকিলে আমি সহজেই বুজি পাম তাত উৎপন্ন কাষবোৰেই বাহু আৰু চুকবোৰেই শীৰ্ষবিন্দু। এতিয়া ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক এই কথাখিনি ভালদৰে বুজাই দিছোঁ, তোমালোকে চাই যোৱা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কাষৰ ছবিখন দেখিছা। ইয়াৰে এই অংশটো হৈছে তল আৰু ই এক সমতলিক ক্ষেত্ৰ। গতিকে এই সমতলিক ক্ষেত্ৰটো আমি এইদৰে আঁকিব পাৰোঁ আৰু ইয়াৰে এই অংশ দুটা হৈছে দিশ আৰু প্ৰস্থ। আৰু এইখিনিতে আমি আন এটি কথা জানি থ'ব লাগিব, যিবিলাক সমতলিক ক্ষেত্ৰৰ দিশ আৰু প্ৰস্থ থাকে তেনে সমতলিক ক্ষেত্ৰক আমি দ্বিমাত্ৰিক বুলি কওঁ আৰু এই ছবিখন হৈছে ত্ৰিমাত্ৰিক ছবি। আনহাতে যিবিলাক বস্তুৰ দিশ, প্ৰস্থ আৰু উচ্চতা থাকে তেনেবোৰ বস্তুক আমি ত্ৰিমাত্ৰিক বুলি কওঁ। গতিকে এই ছবিখন হৈছে ত্ৰিমাত্ৰিক ছবি। এতিয়া এই ছবিখনৰ এই দুটা অংশ, যিটো ত্ৰিমাত্ৰিক ছবিৰ ক্ষেত্ৰত কাষ আছিলে আৰু ইয়াক যেতিয়া সমতলিক ক্ষেত্ৰত আমি আঁকিলোঁ, এই ছবিখনৰ এই অংশ দুটা, এই কাষ দুটা আমি বাহু বুলি কওঁ আৰু এই বাহু দুটাই যেতিয়া এটা বিন্দুত মিলিত হয়, এই বিন্দুটোক শীৰ্ষবিন্দু বুলি কোৱা হয়। গতিকে যেতিয়া দুটা বাহুৱে এটা শীৰ্ষবিন্দুত মিলিত হয় তেতিয়া এটা কোণৰ উৎপন্ন হয়। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বুজি পালানে কোণ কিদৰে উৎপন্ন হয়? দুটা বাহুৱে যেতিয়া
এটা বিন্দুত কটাকটি কৰে তেতিয়া এটা কোণৰ উৎপন্ন হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠত তোমালোকৰ লগত মই ইমানলৈকে আলোচনা কৰিলোঁ আৰু পৰৱৰ্তী খণ্ডত ৰৈ যোৱা কথাখিনি আলোচনা কৰিম। ধন্যবাদ।